হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোৱে ভালে আছেনে? মই ভালে আছোঁ। আৰু কালি মই সৰু মৰু শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সাধাৰুৰ বিষয়ে মই অকণমান ক্লিপ এটা দিছিলোঁ। তাতে কেইটামান মোৰ ভিউৱাৰ্ছে কমেণ্ট কৰি সুধিছিলে যে মেলাটো হ'ব কিন্তু মীনা বজাৰ আহিবনে নাই বুলি। তো এই মীনা বজাৰ আহিবনে নাই, মই এই মেলা পৰিচালনা কৰা কমিটি আছে মোৰ লগতে, মই সিহঁতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক যে মীনা বজাৰ আহিব নে নাই, মেলা আগৰ নিচিনা হ'ব নে নাই বুলি মই জনাই আছোঁ আপোনালোকক। মোৰ লগত আছে শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ কমিটিৰ সকলো বিষয় বগোৱা, তেখেতসকলৰ লগত জানিব বিচাৰিম যে মেলাটো কি ধৰণে হয়। দাদা, 2 বছৰ ধৰি মেলা হোৱা নাই, এবাৰ মেলা হ'বনে? হয়, পোনপ্ৰথমে মই উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ শুভকামনা জনাইছোঁ। আৰু আপোনালোকৰ যোগেদি মই সমূহ অসমবাসী ৰাইজলৈ এটা বিশেষ অনুৰোধ জনাব বিচাৰিছোঁ। যিহেতু সকলোৱে আমি জানো যে যোৱা 2 বছৰ কৰোণা মহামাৰীৰ কাৰণে আমি যিহেতু এই পূজাভাগ আয়োজন কৰিব পৰা নাছিলোঁ, আৰু পৰিস্থিতি ঠিক অলপ নিয়ন্ত্ৰণ হোৱাৰ লগে লগে আমি পুনৰ এই 2022 বৰ্ষত আমি পুনৰ এই মেলাভাগ আয়োজন কৰিবলৈ লৈছোঁ। আৰু আমি আশা ৰাখিছোঁ যে আপোনালোকৰ জৰিয়তে হয়তো আমি এতিয়া গম পাইছোঁ, হয়তো বহুত মানুহে এতিয়াও হয়তো মানে চিন্তা কৰিব পৰা নাই বা ভাবিব পৰা নাই যে ইয়াত মেলাভাগ বা পূজাভাগ হ'ব নেকি বুলি। গতিকে আপোনালোকৰ এই মাধ্যমৰ যোগেদি মই বিশেষভাৱে সকলো মেলাপ্ৰেমী ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যে আমি পুনৰ এই 2022 বৰ্ষত আমি পূজা আৰু মেলাভাগ আয়োজন কৰিছোঁ। আৰু আশা ৰাখিছোঁ যে অনাগত দিনবোৰত আমাক মেলাপ্ৰেমী ৰাইজৰ যেনেধৰণে আমি সহায় সহযোগিতা তথা উপস্থিতি আমি পাইছিলোঁ, ঠিক এই বছৰো তেখেতসকলৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি আশা ৰাখিছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা। আৰু সকলোৱে যাতে আমি ভাল এটা মানসিকতা লৈ, যিহেতু পৰিৱেশ অলপ নিয়ন্ত্ৰণ হৈছে, তো সকলোৰে উপস্থিতি আৰু সকলোৰে সহায় সহযোগিতাত যাতে আমি পূজাভাগ ভাল ধৰণে আয়োজন কৰিব পাৰোঁ, তাকে আমি আশা ৰাখিছোঁ। আৰু দাদা, এটা কথা আছিলে, মানে চবেই সুধি আছে যে মীনা বজাৰ আহিব নাই আপোনালোকৰ মেলাতে? চাওক, এইটো স্বাভাৱিক কথা, মানুহৰ মনত এটা ধাৰণা হৈছে, যিহেতু প্ৰায়বোৰ জেগাতে বহুতবিলাক ৰেষ্ট্ৰিকশ্যন আছে, এডমিনিষ্ট্ৰেশ্যনেই হওক বা অন্যান্য চৰকাৰৰ ফালৰ পৰাই হওক। কিন্তু আপোনালোকৰ জৰিয়তে মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অনাগত দিনবোৰত আমি যেনেধৰণে মেলা আৰু পূজাভাগ পাতিছিলোঁ, যেনেকৈ আমাৰ চিনেমা আছিলে বা যেনেকৈ আমি মণ্ডপখন বনাইছিলোঁ বা যেনেকৈ আমি মীনা বজাৰ চিনা বজাৰবিলাকৰ আয়োজন কৰিছিলোঁ, ঠিক একে পৰিস্থিতিতেই আমি তেনেকৈ ধৰণেই এইবাৰো আমি পূজাভাগ অনুষ্ঠিত কৰিম। ধন্যবাদ। তো গাইজ, আপোনালোকে গম পালেই যে মেলা হ'ব, মেলাত মীনা বজাৰো আহিব। তো সকলোকে মোৰ ফালৰ পৰা নিমন্ত্ৰণ থাকিলে, লগ পাম বুলি আশা ৰাখিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে। এনেকুৱা ভিডিঅ' নহয়, মেলাৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো প্লিজ ছাবস্ক্ৰাইব দিব আৰু এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে গম পায়। বাছ, বাই বাই। মেলাৰ এই শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সকলো অসমবাসীলৈ মোৰ শুভেচ্ছা থাকিল আৰু সকলোকে এই সাধাৰু মেলাত লগ পাম বুলি আশা ৰাখিলোঁ। বাই বাই।